তাৰ পৰা মানুহে ভোগে কিন্তু তেওঁলোকে বস্তুটো গম নাপায় যে ৰাতি ককৰচটো উঠি আহি তাৰ কাহিৰ ওপৰেদি গৈছে নে ক'ৰ পৰা গৈছে সেই ককৰচটো আপোনাৰ নানা ধৰণৰ বেমাৰ বিয়পায় অকল वो एक नॉर्मल पेस्ट की तरह होता है और उसे लगा देते हैं लेकिन मेरी कॉकरोच थोड़ी ज़्यादा हो चुकी थी इसलिए मैंने सोचा ঠিকে কৈছে আপুনি যে বহুত ধৰণৰ নানা ধৰণৰ পোক পৰুৱা হয় সেই ধৰণৰ ৰিকুৱাৰমেণ্ট যদি আহে আমি ফ্ৰী অফ কষ্ট সেইটো ছাৰ্ভিচ দিম সো গাইজ সকলোৰে কি খবৰ সকলোতে খবৰ আদি ভালে ক'লে আছে মোৰ ফালে সেয়া কামনা কৰিলোঁ আজি এইটো এটা বিৰাট গুৰুত্বপূৰ্ণ ভিডিঅ কিহৰ কাৰণে গুৰুত্বপূৰ্ণ সকলোৰে ঘৰত এটা সমস্যা হয় কি সমস্যা পঁইতাচোৰা হওক বা অন্য পোক হওক বা পিপিৰা হওক এই সেইবোৰ সমস্যাৰ পৰাই বহুত মানুহে সমস্যাত ভুগি আছে সেইবোৰ পোক পিপিৰাৰ পৰাই বহুত বেমাৰ আজাৰ হয় সেইটো কোনো মানুহ নাজানে সেইটো কাৰণে এটা মজা সলিউশ্যন লৈ আহিছোঁ আপোনাৰ ঘৰতো যেন পোক পিপিৰা যেন হৈছে বা পঁইতাচোৰা বহুত আছে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো আপোনালোকে চালে বহুতখিনি লাভ হ'ব আপোনালোকৰ ঘৰত কেনেকৈ পঁইতাচোৰাই নোহোৱা কৰিব পাৰা বা পোক অন্য বস্তু আৰু যেনেকৈ পিপিৰা কাৰোবাৰ ঘৰত পিপিৰা বহুত আছে বা কাৰোবাৰ ঘৰত পঁইতাচোৰা বহুত আছে সেইবোৰ সকলোবোৰ আপোনালোকে কেনেকৈ নোহোৱা কৰিব পাৰিব সেইটো লৈ কেনে আজি এইটো ভিডিঅ' লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব বিৰাট ধুনীয়া ভিডিঅ' এইটো এটা বিৰাট গুৰুত্বপূৰ্ণ ভিডিঅ' এয়া কিহৰ কাৰণে গুৰুত্বপূৰ্ণ আপোনালোকে নিশ্চয় গম পালে মোৰ কথাখিনি শুনি কেনে বেছি দেৰি নকৰি আমাৰ সদায় এণ্ট্ৰিটো মাৰি লওঁ নেকি গোলাপ ফুলৰ ফুল চট বটাই ফুল বলক আজি ফুৰিব যাম মুকেশ ব্লগ চেনেল চকাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব লগতে বেলেগ এনে ক্লিক কৰি দিব ধন্যবাদ জয় হওক আৰু লগতে আপোনালোকে প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে পঁইতাচোৰাৰ পৰা বহুত মানুহ সমস্যাত ভুগি আছে সেই সমস্যাটোৰ সমাধান লৈ কিনে আহিছোঁ এইটো ভিডিঅ' প্লিজ শ্বেয়াৰ কৰি দিয়ক আৰু কোনোবাই কণ্টেক্ট কৰক কণ্টেক্ট কৰিলে হ'ল নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰি চাওক আৰু সুধি চাওক কি কথা কেনে কি কৰিব পাৰি সুধি চাওক আৰু মোৰ ষ্টিকাৰ আছে আপোনালোকে এইখন ষ্টিকাৰ দেখিছা কোনোবাই ৰাস্তাত লগ পোৱা ষ্টিকাৰ সুধিলে দি দিম লগ পাই আছোঁ ভিডিঅ'টোৰ মাজত চ' গাইজ সকলোৰে ঘৰত সেই সমস্যাটো হয় যিটো সমস্যাৰ কথা আপোনালোকক ভিডিঅ'টো আৰম্ভ নকৰাৰ আগত ক'লোঁ দাদা আমাক ভালকৈ বুজাই দিব আপোনালোকে কেনেকৈ বাচিব পাৰা বা বেমাৰ আজাৰ বহুত বেমাৰ আজাৰ হয় বা বহুতে নাজানে ৰাতিত যেতিয়া টোপনি মাৰি থকা টাইমত পোক পিপিৰা কাঁহীত একদম লেও লৈ থাকে কিন্তু কোনো দেখা নাপায় ভাতকেইটা খাই দিলে কিন্তু সেইটো কথা কোনো গম নাপায় তাতে যেন পোক পিপিৰা ৰাতি আহি কেনে বহুত বিভিন্ন ধৰণৰ বেমাৰ থৈ গৈছে সেইটো সমাধান এতিয়া দাদাক সুধিম আমাৰ লগত দাদা আছে যিটো আপোনালোকে ভুগি থকা সমস্যাটোৰ সমাধান লৈ আহিছে দাদা আপোনালোকৰ প্ৰথমতে কোম্পানীটোৰ নামটো আপুনি ক'ব MK ট্ৰেড চেণ্টাৰ স্থাপিত আপোনাৰ প্ৰথমতে নামটো কি হয় বা আপোনাৰ ঘৰ ক'ত এইটো আপুনি আগতে পৰিচয়টো দি ল'ব মোৰ ঘৰ মালিগাঁৱতে হয় মোৰ নাম শ্ৰী সুৰজিত দে আৰু কোম্পানী আমাৰ ইয়াৰে হয় ইয়াৰ মেইন ব্ৰাঞ্চটো এইটোৱে মালিগাঁৱৰ হয় বাকী আৰু বেলেগ বেলেগ জেগাতো আমাৰ আছে ছাৰ্ভিচবিলাক আছে তো গোটেই নৰ্থ ইষ্ট সামৰি লৈছোঁ আমি সকলোতে আমাৰ ছাৰ্ভিচটো পাব আপোনালোকে সমস্যাটোৰ বিষয়ে আপুনি অলপমান বুজাই দিব ইতিমধ্যে আমি মোটামুটি 20-22 বছৰ ধৰি এই সমস্যাৰ সমাধান কৰি আহিছোঁ তো যিবোৰ মানুহে জানে তা আমাক ফোন কৰি মাতে কিন্তু আমি গম পাইছোঁ কিছুমান মানুহ নাজানে এইবিলাক সেয়ে মানে আপোনালোকৰ মাধ্যমেৰে জনাব খুজিছোঁ যদি কোনোবা এনেকুৱা প্ৰব্লেম আছে তেওঁলোকে আমাক যদি যোগাযোগ কৰে স্ক্ৰীণত দিয়া নাম্বাৰত যদি ফোন কৰি আমাৰ লগত যোগাযোগ কৰে আমি নিশ্চয় সমস্যাৰ সমাধান দিম তাৰ বিনিময়ত কিবা চাৰ্জ লোৱা হয় কিন্তু আমাৰ ব্যৱসায় প্ৰতিষ্ঠান হয় তো সমস্যাৰ সমাধান নিশ্চয় পাব আৰু দাদা কামটো মানে কেনেকুৱা চিষ্টেমত কৰা হয় এইটো আমাৰ তাত মেচিন আছে ইনষ্ট্ৰুমেণ্ট আছে সেইবোৰেৰে যিবোৰ কেমিকেল ইউজ কৰা হয় সেইবোৰ WHO ৰেকমেণ্ডেড হয় মানে স্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ হানিকাৰক নহয় তো সেই মেডিচিনটা ব্যৱহাৰ কৰি পেলাই সমস্যাটো সমাধান কৰি দাদা মেডিচিনবিলাক ঘৰৰ বাহিৰত মাৰে নে ঘৰৰ ভিতৰতো মাৰিব পৰা যাব ভিতৰতে মাৰিব পৰা যাব যদি কোনো ধৰণৰ বাচ্চাও আছে একো হাৰ্মফুল নহয় আৰু ক'ত মাৰিব পৰা যায় এইটো বেছিকেলি পাকঘৰ বাথৰুমছ গোটেই ৰুমেতো কৰে মেক্সিমাম মানুহে আৰু মই এটা কথা আপোনাক সোধোঁ এই সেই কামটোৰ পৰা কিমান দিনলৈকে মানে সেইটো 3 মাহ থাকে গ্যাৰান্টি 3 মাহ আমাৰ ফালে 3 মাহ থাকে কিন্তু এইটো 4-5 মাহ 6 মাহ হৈ যায়
টিকি যায়। আপুনি এই কামটোৰ লগত জড়িত হ'ব কিমান বছৰ হ'ল? আমাৰ 23 বছৰ ৰানিং। 23 বছৰ ৰানিং। এই পাব্লিকৰ ৰিয়েকশ্যন আপোনালোকে কেনেকুৱা কৈছে? যথেষ্ট। আমাৰ মোটামুটি পাৰ্মানেণ্ট কাষ্টমাৰ 2,500 মান আছে। তো তেওঁলোক ফিডবেকটো খুব ভালেই তেওঁলোকৰ, আৰু এই 2,500 কাষ্টমাৰ 100টা কাষ্টমাৰৰ পৰা হৈছে। এজনে আৰু এজনক কৈছে, সেই কাষ্টমাৰ যিবিলাক আমাৰ আছে তেওঁলোকে আশেষ মানে ধন্যবাদ দিওঁ যে তেওঁলোকে আমাৰ কামটো মাউথ এডভাৰটাইজমেণ্ট কৰিছে, তাৰ কাৰণে আজি আমাৰ ইমানখিনি কাষ্টমাৰ বাঢ়িছে। আৰু দাদা মই আৰু এটা প্ৰশ্ন কৰোঁ, বহুত তাৰমানে দৰকাৰী বস্তু হয় আপুনি মোক যেনে বস্তুটোৰ বিষয়ে বুজাই কেনে ক'লে, ময়ো নিজকে ভাবছোঁ তাৰমানে ইমানেই দৰকাৰী, বহুত মানুহ নাজানে বস্তুটোৰ প্ৰতি গুৰুত্ব দিব লাগে, মানুহবিলাকে তাৰমানে সিমান গুৰুত্বটো দিয়া নাই, সেইটো কথাৰ বিষয়ে ক'ব কি? এতিয়া নাই, গুৰুত্ব দিয়া নাই, তেওঁলোকে একচুৱেলি গুৰুত্ব দিছে। কোনে বিচাৰে পোক পৰুৱাৰ মাজত জীয়াই থাকিব? কোনেও নিবিচাৰে। তো কিছুমানে মানুহে জানে, কিছুমানে নেজানে। আজি আপোনালোকৰ মাধ্যমেৰে যদি সকলোৱে জানক বস্তু, সেয়েহে আপোনালোকৰ ওচৰত মানে বিনম্ৰ অনুৰোধ যিমান মানে পাৰে মানুহক অৱগত কৰোৱাৰ কাৰণে। চ' গাইজ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। সকলোৰে ঘৰত এই অসুবিধাটো হয়, কাৰোবাৰ ঘৰত নিগনি হয়, কাৰোবাৰ ঘৰত পঁইতাচোৰা হয়, কাৰোবাৰ ঘৰত পিপিৰা হয়, বিভিন্ন ধৰণৰ সমস্যা। সেইটো কাৰণে যাতে শ্বেয়াৰ কৰি দিয়ে আপোনালোকে, মোৰ পৰা সেইটোৱে অনুৰোধ। আৰু কিছুমান প্ৰশ্ন সুধিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকে যিটো কাম কৰি আছে, এনেকুৱা মানুহ আপোনালোকে পাইছেনে পোক পৰিব পৰাই যথেষ্ট ক্ষতি হৈছে? তেওঁসকলৰ যথেষ্ট ক্ষতিটো হৈছেই, আৰু চবচে ইণ্টাৰেষ্টিং ঘটনা, টকা পৰ্যন্ত খাই দিছে উয়ে। আমি ৰিচেণ্টলি কাম এটা কৰিছোঁ কালাপাহাৰত, এপাৰ্টমেণ্ট এটাত। তো তেওঁলোকে দয়ালত টকা ৰাখিছিলে, কাঠৰ আলমিৰা বনাই যে, সেই তেওঁৰ বোলে তাতে 8,000 টকা এটা আছিলে, উয়ে খাই দিছে। পইচাটো উয়ে খাই দিছে। তো তেওঁ যেতিয়া দয়াটো খুলিব পৰা নাই, তেতিয়া আমাক কল কৰিছে যে আপোনালোক বহুত দিন আগতে কথা হৈছিলে, আমাৰ এনেকুৱা ঘটনা আছে, কামটো কৰি দিওঁ। তো সেই কামটো আমি কেইদিনমান আগত শেষ কৰিছোঁ, গোটেই এপাৰ্টমেণ্টৰ কাম কৰিছোঁ আমি। তো সেইটোতো হৈছে। আৰু এটা আঠগাঁৱত আৰু এটা ফ্লেট আছে, যিটো দৰ্জাৰ ফ্ৰেমবিলাক ফ্লেট 3 BHK ফ্লেট আছিলে। তো তেওঁলোকে বন্ধ কৰি শ্বিলঙত গৈছিলে, শ্বিলঙত থাকে, তেওঁ কিবা IPSৰ ডাঙৰ অফিচাৰ হয়। তো গোটেই ফেমিলি তাতে আছিলে। তেতিয়া আহিলে, ছামাৰ ভেকেশ্যনত আহিছে তেওঁলোকে। তো আহি পেলাই যেতিয়া দৰ্জাটো খুলিছে, দৰ্জাটোৰ মানে যিটো লক থাকে, সেই লকটো হাতত ৰৈ গৈছে, দৰ্জাটো পৰি গৈছে। এনেকুৱা কষ্ট পাইছোঁ না, দুখ লাগে, যথেষ্ট দুখ লাগে এইবিলাক। তেওঁলোকে দেখিলে যে গোটেইবোৰ দৰ্জাৰ যে ফ্ৰেম আছিলে, গোটেইবোৰ খাই শেষ, আৰু দৰ্জাৰ যিবিলাক পাল্লা আছিলে, সেইবিলাকত 90% উয়ে খাই খতম কৰি দিছে। 90% পাল্লাটো খতম কৰি দিছে। তো তেওঁ আমাৰ পুৰণা কাষ্টমাৰ, তেওঁক কল কৰিলে, কল কৰাৰ পিছত আমাক মাতিলে, আমাৰ টিম গৈ কিনে কামটো কৰিলে। তো বাজেটৰ কথা কৈছিলে, আমি বাজেট বাদ দিওঁ, আপোনাৰ আগতে সমস্যাটো সমাধান কৰক। তাৰপিছত আমি কামটো কৰি দিছোঁ। এইটো মোটামুটি 2013ৰ ঘটনা। আজিলৈ কোনো ধৰণৰ তেওঁৰ প্ৰব্লেম হোৱা নাই। আৰু এটা কথা দাদা, বহুত ৰিস্কি কাম হয় কৰাৰ টাইমত কিবা নথি পত্ৰ দৰকাৰ নেকি? নিশ্চয় নথি পত্ৰ দৰকাৰ আছে। আপোনাৰ যিটো কেমিকেল ইউজ কৰা হয়, সেইটো বহুত বিষাক্ত বস্তু। তো আজিকালি কিছুমান মানুহে নিজাকে দুপইচাৰ কাৰণে কামটো কৰি দিয়ে, কিন্তু কিমান বস্তুটো ভয়ানক হ'ব পাৰে তেওঁলোকে নাজানে। আমাৰ আছে, চৰকাৰৰ ফালৰ পৰা আমাক লাইচেঞ্চ দিয়া আছে, আৰু নানান ধৰণৰ ডকুমেণ্টছ আমি বনাই ৰাখিছোঁ। মোটামুটি 8ৰ পৰা 10টা চাৰ্টিফিকেট আমাৰ আছে। আমি এই বস্তুটো কামটো কৰাৰ কাৰণে আমি যদি কেপেবিলিটি আমাৰ, তো আমি আছে আমাৰ এইটো বস্তু লাগিব, লাইচেঞ্চ লাগিব। বিনা লাইচেঞ্চ আমি কাম কৰিব নোৱাৰে। আপোনালোকে এতিয়ালৈকে অসমৰ ক'ত ক'ত এইটো কামটো? অসম বুলি নহয়, গোটেই নৰ্থ ইষ্টৰ কাম আছে আমাৰ। অল নৰ্থ ইষ্ট? অল নৰ্থ ইষ্ট। আপুনি নৰ্থ ইষ্টৰ যিকোনো চুকত আপোনাৰ ছাৰ্ভিচ লাগে কওক, আমি প্ৰভাইড কৰি দিম। নৰ্থ ইষ্টত আমাৰ এটা এনেকুৱা কোম্পানী যিটোৱে নৰ্থ ইষ্টৰ যিকোনো চুকত ছাৰ্ভিচ দিব পৰা কেপাচিটি থাকে। মেডিচিনটো মৰাৰ পিছত কাৰোবাৰ কিবা ক্ষতি হ'ব, ঘৰত মৰাৰ পিছত কিবা চেইন টেন উলিব নাই? সেইটো আমাৰ ভাষাত অৰ্ডাৰলেছ বুলি কয়। অৰ্ডাৰলেছ মানে কি, আপোনাৰ কোনো ধৰণৰ স্মেল নাপাব আপুনি। কাৰণ আমাৰ মোটামুটি ডেইলি 15টাৰ পৰা 20টা ৰানিং কাষ্টমাৰ থাকে, যিবোৰে ঘৰত ছাৰ্ভিচটো কৰাব বিচাৰে। কিন্তু সকলোৰে ঘৰততো আপোনাৰ বাচ্চা থাকিব পাৰে। তো কিবা এটা বস্তু তলত যদি পৰি যায়, সেইটো উঠাই যদি মুখত দিয়ে, সেই বাচ্চাটোৰ কাৰণে ক্ষতি হ'ব। তো সেইকাৰণে আমি সেইবোৰ কেমিকেল ইউজ নকৰোঁ। আমি সেইবোৰ কেমিকেল ইউজ কৰোঁ যিবোৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত, যাক WHO ৰেকমেণ্ড বুলি কয়। তো সেই ধৰণৰ কেমিকেল আমি ইউজ কৰোঁ, আৰু গোটেইবোৰ অৰ্গেনিক কেমিকেল হয়, কোনো ক্ষতিকাৰক কেমিকেল নহয়।
কক্ৰচ বুলিয়ে নহয় নানান ধৰণৰ ইনচেক্টে বেমাৰ বিয়পায় মেক্সিমাম মানুহে নাজানে যে এইটো এটা পাৰ্টিকুলাৰ ছাৰ্ভিচ পায় আৰু যিবোৰে জানে তাৰ লগত সতৰ্ক আৰু সিয়াতকৈও বেছি ক্ষতি কৰে উই পোকটো আপোনালোকে কামটো যেতিয়া কণ্টেক্টত লয় স্কাফৰ চিষ্টেম লয় নে নেট মিটাৰ কিবা চিষ্টেমত লয় আপোনালোকে চৰকাৰী কামবোৰ মেক্সিমাম মিটাৰ হিচাপত হয় আৰু ঘৰুৱা কামবিলাক স্কুৱাৰ ফুট হিচাপে লোৱা হয় আৰু আপোনাৰ কিছুমান যিবোৰ আমি প্ৰথমতে আলোচনা কৰিলোঁ ঘৰুৱা পোক পৰুৱা কাৰণে সেইটো কাৰণে লামচাম এটা এমাউণ্ট লোৱা হয় সেইটো এমাউণ্ট নিৰ্ধাৰিত হয় ডিষ্টেঞ্চৰ ওপৰত এতিয়া আমাৰ যদি 10 কিলোমিটাৰ ভিতৰত থাকে আমাৰ অফিচৰ পৰা কম খৰচত হয় অলপ বেছি দূৰ হ'লে হেৰি হয় আৰু যিমান এৰিয়া বাঢ়ি গৈ থাকিব ৰেটটো আমাৰ কমি গৈ থাকে কেমিকেলটো কেনেকুৱা চিষ্টেম পানী চিষ্টেম নহয় চৰকাৰৰ ভিতৰত যদি মাৰিব লাগে তাতে জেল চিষ্টেম হয় আমি জেলটো দিওঁ আৰু যদি কিচেনত গ্ৰাউণ্ডত মাৰিব লাগে মানে ফ্ল'ৰত দিব লাগে চাৰ্ফেচত তেতিয়া আমি স্প্ৰে কৰোঁ আৰু দাদা ঘৰৰ বাহিৰত মাৰা কেমিকেলটো কেনেকুৱা চিষ্টেম এতিয়া সেইটো নিৰ্ভৰ কৰে আপোনাৰ ঘৰৰ বাহিৰত প্ৰব্লেমটো কি আছে তো সেই প্ৰব্লেমৰ ওপৰতহে কেমিকেলটো ইউজ কৰা হয় আৰু এটা বিশেষ প্ৰশ্ন এটা এই যেতিয়া ঘৰৰ বাহিৰত কেমিকেলটো মাৰা যায় এই খেতিটো পোক পৰুৱা মৰা কেমিকেল হয় এই চিৰিকটিত কিবা মৰিব নেকি সেইটো নমৰে কিয় নমৰে যেতিয়া মেডিচিনটো মাৰি দিয়া হয় ফ্ল'ৰত আমাৰ এটা মেচিন আছে সেই মেচিনেৰে মাৰি দিয়াৰ লগে লগে বস্তুটো হাৱা হৈ যায় আৰু আপোনাৰ ৱালত হওক বা মাটিত হওক শুহি লয় উইদিন ছেকেণ্ড বস্তুটো শুহি লয় দাদা আপোনালোকে কামটো কৰিব আহিলে কামটো কৰিলে কৰি কেনে যোৱাৰ পিছত বা যোনে কামটো কৰিছে এই পঁইতাচোৰা মৰিল নে নাই সেইটো ৰিজাল্টটো কেনেকৈ পাব এইটো বহুত ইণ্টাৰেষ্টিং প্ৰশ্ন কৰিছা সেইটো কিছুমান কাষ্টমাৰো কৰে আমাৰ যেতিয়া ছাৰ্ভিচ কৰিব যায় তেতিয়া কোনো ধৰণৰ কক্ৰ'চ বেচিকেলি কক্ৰ'চটো থাকে ফ্লেটত সেইবোৰ আমাৰ চকুত নপৰে সেইবোৰতো বিচাৰি যোৱাটো আমাৰ কাৰণে সম্ভৱ নহয় তো সেইকাৰণে তাৰ গোটেই ঘৰটো আমি কেমিকেলাইজ কৰি দিওঁ যিটো অৰ্গেনিক কেমিকেল বুলি মই আগতে কৈছোঁ কোনো হাৰ্মফুল নহয় তো সেই কেমিকেলটো স্প্ৰে কৰি দিয়াৰ পিছত আৰু গৃহস্থিক কৰি দিয়া হয় যাতে আপোনালোকে এটলিষ্ট কিচেনটো তেনেকৈ পৰা পানী দি কিনে যাতে ৱাছ নকৰে আৰু হিডেন প্লেচবিলাকত জেল লগোৱা হয় তো জেলটো লগালে কি হয় সেই জেলটো অলপ কেইদিনমান থাকে ভেলিড তো ৰাতি যেতিয়া লাইটছ অফ কৰি দিয়ে লাইট অফ কৰাৰ পিছতে কিন্তু কক্ৰ'চবিলাক আহে তেতিয়া তেওঁলোকে কি কৰিব এই যে আমি স্প্ৰে কৰিছিলোঁ সেইবিলাক তেওঁলোকে যেতিয়া খোজকাঢ়ি যায় ফ্ল'ৰেদি সেইবিলাক জিভাটো নিশ্চয় লগাব লগৰ লগে লগে তেওঁলোকে বাগৰি পৰে আৰু জেল যিবিলাক আছে জেলবিলাকো খালেও তেওঁলোকক এফেক্ট হয় তো পিছদিনাখন যেতিয়া কাষ্টমাৰে ঘৰ সাৰিব এনেকৈ 2-4টা পাই থাকিব আৰু অলৰেডি ইতিমধ্যে আমি আমাৰ কোম্পানীৰ ফালৰ পৰা আমি ৰিলিফ দিছোঁ যিখিনি আমাৰ সামৰ্থ্য অনুযায়ী আমি ৰিলিফ দিছোঁ কিন্তু ৰাজহুৱা স্বাৰ্থৰ কাৰণে যদি ক'ৰবাত এনেকুৱা প্ৰব্লেম হৈছে ছাৰ্ভিচটো লাগে সেইটো আমি কোনো ধৰণৰ চাৰ্জ নকৰাকৈ দিম চ' গাইজ দাদা প্ৰত্যেকটা কথাই বুজাই দিলে যদি আপোনালোকে ভিডিঅ'টো চাই কিনে ভাল পালে আৰু লগতে বেছিভাগ মানুহ ঘৰতে এইটো প্ৰব্লেম হয় বা কাৰোবাৰ ঘৰত পঁইতাচোৰা বেছি হৈছে পঁইতাচোৰা পৰা বহুত বেমাৰ আজাৰ বহুত কিবা কানি হয় সকলোৱে জানে আপোনালোকে দাদাৰ লগত কণ্টেক্ট কৰক দাদাৰ অফিচৰ নাম্বাৰ থাকিব নাম্বাৰ আপোনালোকে দেখা পাই আছে আৰু তলত দাদাৰ অল এভৰিথিং ডিটেইলছ থাকিব সকলোবোৰ চাই মিলি কেনে আপোনালোকে দাদাৰ লগত কণ্টেক্ট কৰক আৰু ছাৰ্ভিচত কোনো ধৰণৰ কমপ্লেইন নাপায় দাদা আপোনালোকক কৈ দিলে এনেকুৱা ধৰণৰ প্ৰব্লেম হওক পোক পৰা হওক অল এভৰিথিং চলিউশ্যন আছে আৰু কণ্টেক্ট কৰক দাদাক লগ পাই আছোঁ আৰু তাৰ নেক্সট ভিডিঅ'ত দাদা নেক্সট কথা দাদাই জয় আই অসম